এটা সিদ্ধান্ত লৈ লাডাখ অঞ্চলক জম্মু কাশ্মীৰৰ পৰা পৃথক কৰি যি ইউনিয়ন টেৰিটৰী গঠন কৰিলে সেইটো আমি আদৰণি জনাইছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰৰ ওচৰত এটা আপিল জনাইছোঁ যে এই সিদ্ধান্ত অকল কাশ্মীৰতে নহওক, যিহেতু ভাৰতৰ বিভিন্ন ঠাইত এতিয়াও সুকীয়া ৰাজ্যৰ দাবী কৰি আন্দোলন চলি আছে আৰু এই আন্দোলন চলি থকা সকলোবোৰ ঠাইতে ভাৰত চৰকাৰে তেনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে যাতে এই আন্দোলনবোৰ নাইকিয়া কৰিব পৰা যায়, সমাপ্ত কৰিব পৰা যায়। যিহেতু বৰ্তমানৰ চৰকাৰে কৈ আছে যে সবকে সাথ সবকে বিকাশ, যদি সমস্যা থাকে তাত কেতিয়াও বিকাশ নহয় আৰু সেইকাৰণে সমস্যাবোৰ সমাধান হ'ব লাগে। যিহেতু এই যিবোৰ আন্দোলন চলিছে সেই আন্দোলনবোৰ ভাৰতৰ সংবিধানৰ ওপৰত ভিত্তি কৰি এটা সমাধান বিচাৰিছে। যিহেতু ভাৰতৰ সংবিধানত আৰ্টিকেল 2(3)ৰ ব্যৱস্থা মতে সুকীয়া ৰাজ্য গঠন কৰা এটা বিষয়টো আছে। লগতে বিজেপিৰ যি দলীয় নীতি তাতো ভাৰতৰ বৃহৎ ৰাজ্যবিলাকক সৰু সৰু ৰাজ্যত পৰিণত কৰি এটা সুশাসন ব্যৱস্থা কৰা, শান্তি স্থাপন কৰা, লগতে বিকাশ দ্ৰুতগতিত আগবঢ়োৱা এই বিষয়কেইটা সন্নিৱিষ্ট আছে। সেইকাৰণে এই পাৰ্টীৰ নীতিৰ ভিতৰতে, এই নীতিৰ আধাৰতে এই সমস্যাবোৰ সমাধান কৰিব লাগে বুলি আমি আপিল জনাইছোঁ। লগতে আৰু এটা বিষয় আমি আপিল জনাইছোঁ যে বড়োসকলৰ যি এটা দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যা সমাধান কৰিব লাগে। যিহেতু ভাৰত চৰকাৰে বিশেষকৈ বিজেপিয়ে 2014 চনৰ ইলেকশ্যনৰ সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে বিজেপিয়ে চৰকাৰ গঠন কৰিলে বড়ো সমস্যা সমাধান কৰিব, আৰু সেই সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই। আমি তথাপি আশা কৰিছোঁ যে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি নাপাহৰিব আৰু নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব, সেই আহ্বান আমি জনাইছোঁ। লগতে আৰু এষাৰ কথা আমি জনসাধাৰণৰ আগত প্ৰকাশ কৰিছোঁ যে আমি NDPৰ প্ৰাক্তন যিজন সভাপতি ধীৰেণ বড়ো, তেখেত দলৰ নীতি আদৰ্শ জলাঞ্জলি দি দলৰ নীতি আৰু আদৰ্শৰ বিৰুদ্ধে কাম কৰি দলৰ মাজত বিভাজন আনিবৰ কাৰণে যি অপচেষ্টা কৰি আছে, কেতিয়াবা ধৰ্মীয় বিষয়বোৰক লৈ, কেতিয়াবা বিভিন্ন বিষয়ক লৈ তেওঁ NDP আৰু NDPৰ লগত থকা আনুষংগিক দলবিলাকৰ মাজত এটা বিভাজন আনিব চেষ্টা কৰাৰ কাৰণে আমি তেখেতক আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰিছোঁ। এই কথাখিনি আমি ঘোষণা কৰিছোঁ।